আজি মই পুনৰ আন এটি ভেজ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। নামটো চাই নিশ্চয় আপোনালোকে গমেই পাইছে। আজি মই পনীৰৰ ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটোৰ লগত মই লৈ আহিছোঁ এটি বনাছ। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি আজি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পলম নকৰোঁ, আহক আমি ৰেচিপিটোলৈ যাওঁ। এয়া মই প্ৰথমতে এটি মিক্সাৰ গ্ৰাইণ্ডাৰ বাতি লৈছোঁ। তাতে মই 2 চামুচ সৰিয়হ দিছোঁ। সৰিয়হখিনি মই 2 ঘণ্টা আগতে তিয়াই থৈছিলোঁ আৰু লগত দিছোঁ কাজু 8 টুকুৰা আৰু এয়া পনীৰ 3 টুকুৰা আৰু 2টা কেঁচা জলকীয়া আৰু অকণমান নিমখ। এইখিনি এতিয়া মই পানী দি ভালদৰে পেষ্ট কৰি ল'ম। পেষ্টটো মিহি হ'ব লাগিব। এতিয়া মই কেৰাহী এটা বহুৱাই দিছোঁ। ইয়াতে মই ডাঙৰ চামুচেৰে 3 চামুচ তেল দিম আৰু মই ডাঙৰ গাজৰ এটা সৰু সৰু টুকুৰা কৰি কাটি লৈছিলোঁ, সেইটো মই এতিয়া কেঁচা গোন্ধটো যোৱাকৈ ভাজি ল'ম। সেইটো নিসিজিলেও হয়, জাষ্ট কেঁচা গোন্ধটো গ'লেই হ'ল। ইয়াতে মই অকণমান নিমখ দিম ভাজি থাকোঁতে। নিমখটো অলপ কমাই দিম এতিয়া। এইখিনি হৈ গৈছে, এইখিনি মই এতিয়া উঠাই থ'ম। মই চিমলা মিৰ্চ সৰু সৰু টুকুৰা কৰি লৈছিলোঁ, সেইখিনিও মই এনেকৈ ভাজি ল'ম। ইয়াতে কেপচিকাম দিলেও হ'ব। মোৰ ওচৰত আজি কেপচিকাম নাই, সেইবাবে মই চিমলা মিৰ্চকে দিলোঁ। এইখিনিও কেঁচা গোন্ধটো যোৱালৈ ভাজিলেই হ'ল, বেছি ভাজিব নালাগে। এইখিনিও হৈয়ে গৈছে। এতিয়া আমি আলু ভাজিও এনেকৈ দিব পাৰোঁ। আপোনালোকৰ পচন্দ অনুযায়ী ল'ব চব্জি। আৰু এতিয়া ইয়াতে মই আৰু অকণমান তেল দিছোঁ, দি ইয়াতে 5 ফোৰণ দিম আধা চামুচ আৰু লগতে 2 খিলা তেজপাত। এইখিনি অকণমান ভাজা যাব লাগিব। এতিয়া ইয়াতে মই এটা কেঁচা জলকীয়া দিলোঁ। আপোনালোকে যদি জ্বলা বেছি খাই বেছিকৈ দিব পাৰিব। অলৰেডি পেষ্টত মই 2টা জলকীয়া দিছোঁৱেই। আৰু এতিয়া মই আদা অকণমান ৰুকি লৈছিলোঁ, এই আদাখিনি দিছোঁ। আদাখিনি মই পেষ্টত কৰোঁতে একেলগে নিদিলোঁ, আদা দিলে অকণমান সৰিয়হ থাকিলে তিতা ভাৱ হয়, সেইবাবে। এতিয়া মই ইয়াতে বিলাহী 2টা কাটি লৈছিলোঁ, এইখিনি দি দিলোঁ। এই বিলাহীখিনি আমি খুব সুন্দৰকৈ ভাজিব লাগিব। এতিয়া হালধি আৰু জলকীয়া গুড়ি দিলোঁ। এই বিলাহীখিনি যিমানে সিজি যাব তেতিয়াহে মানে পনীৰৰ তৰকাৰীখন টেষ্টি হয়, বেছিকৈ সিজিলেহে। নিমখ অলপ দিলোঁ। নিমখটো খুব সাৱধানে দিব লাগিব, কাৰণ অলৰেডি পেষ্টতো অকণমান নিমখ আছে। আকৌ গাজৰ ভাজোতেও অকণমান নিমখ দিলোঁ। আকৌ এতিয়া বিলাহীটো সেই অনুপাতে দিব লাগিব। এইখিনি আমি ঢাকনি দি ভাজিব লাগিব। কিছুমান বিলাহী পটককৈ সিজি নাযায়, অকণমান টান টান হৈ থাকে, কিন্তু কিছুমান আকৌ পুটুককৈ সিজি যায়। গতিকে আমি মাত্ৰ ভালদৰে সিজাই ল'ব লাগিব এইখিনি। এয়া আমাৰ বিলাহীখিনি সিজি গৈছে। ইয়াতে মই এতিয়া পেষ্টখিনি দি দিম। পেষ্টৰ গ্ৰেভি বেছি হোৱাৰ বাবে, অলপমান টেষ্ট অহাৰ বাবে মই পনীৰৰ টুকুৰাটো দি দিছোঁ। যিহেতু আমাৰ ইয়াতে পিঁয়াজ নহৰু নাথাকে, অকল বেছি সৰিয়হ দিলেও অকণমান তিতা ভাৱ আহিব পাৰে। এইখিনি অলপ ভাজিব লাগিব। আৰু মই এতিয়া অকণমান শুকান নাৰিকলৰ গুড়ি দি দিলোঁ। আমি কেঁচা নাৰিকলৰ গুড়িও দিব পাৰোঁ। যদি কেঁচা নাৰিকল দিওঁ তেতিয়াহ'লে আমি যেতিয়া সৰিয়হখিনি পেষ্ট বনাম তেতিয়া আমি মিক্সিত দিব লাগিব। এতিয়া এইখিনি পানী দিব পৰা হৈ গৈছে। মই এতিয়া ইয়াতে পানী দিলোঁ। পানী বহুত দিব নালাগে, যিহেতু পনীৰত আমি ভাজি লোৱা নাই, পনীৰখিনি কেঁচা আছে, গতিকে ইয়াৰে যিটো টেষ্ট গ্ৰেভিটোৰ, সেই টেষ্টটো সোমাবলৈ বেছি সময় নালাগিব। সেইবাবে বহুত পানী দিব নালাগে। বেছি পানী দিলে সময়খিনি এনেই গুচি যায়। এতিয়া আমি পনীৰৰ পিচখিনি ইয়াতে ঢালি দিলোঁ।
ইয়াতে মই অলপ জিৰা গুড়ি দি দিলোঁ। এইখিনি পানীখিনি অকণমান শুকাই যোৱালৈ ৰখালে হ'ল। ইয়াতে এতিয়া মই গাজৰ যে ভাজি থৈছিলোঁ সেইখিনিও দি দিলোঁ। এতিয়া সময় হ'ল আপোনালোকক বনাজটো দেখুওৱা। এইটো আচলতে এটা ৰেচিপি নহয়, মই এটা ৰেচিপিতে দুটা ফ্লেভাৰৰ বেলেগ বেলেগ দুটা ৰেচিপি বনাই আছোঁ। তাৰ বাবে মই পনীৰখিনি দুভাগ কৰি ল'ম। এভাগ মই বেলেগে উঠাই থৈ দিম। এতিয়া ইয়াতে মই চিমলা মিৰ্চ অকণমান দিলোঁ। এতিয়া দিম মই গৰম মছলাৰ গুড়ি। এইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া ইয়াতে দিম মই ঘি নাথাকিলে বাটাৰো দিব পাৰে, আৰু লগত যদি ফ্ৰেছ ক্ৰীম দিয়ে আৰুতো বহুতে টেষ্টি হ'ব। এইখিনি ভালদৰে লৰাই দিম। মই অকণমান এতিয়া ইয়াতে চেনি দিম, যিহেতু অলপমান সেইটো মিঠা হ'ব লাগে। আপোনালোকে যদি বেছি মিঠা ভাল পায় বা ল'ৰা ছোৱালীবিলাকে বেছি মিঠা খাই ভাল পায় তেতিয়ালৈকে বেছিকৈ চেনি দিলে হ'ল। এইটো এতিয়া মানে ৰুটি বা লুচি এনেকুৱা লগত খাই খুবেই টেষ্টি পায়, ল'ৰা ছোৱালীবিলাকে বহুতেই ভাল পায় খাব। এইটো হ'ল আমাৰ চুইট ক্ৰীমি। এইবাৰ মই বনাম আপোনালোকক চাউথ ইণ্ডিয়ানৰ। এইয়া মই কেৰাহীত এইখিনি দি দিলোঁ পনীৰখিনি। ইয়াতে মই চিমলা মিৰ্চটো অলপমান বেছিকৈ দিম, আৰু ইয়াতে দিলোঁ মই নৰসিংহৰ পাত। নৰসিংহৰ পাত দি উঠি মই ইয়াতে নেমু ৰস দিম, যিহেতু নৰসিংহৰ ফ্লেভাৰত অলপ নেমু থাকিলে ভালে লাগে। এইটো আমাৰ হ'ব অকণমান জ্বলা টাইপৰ ৰেচিপি। ইয়াতে কিন্তু চিমলা মিৰ্চ দিয়াৰ কাৰণে মই বেছি জ্বলা দিয়া নাই। কেপচিকাম দিলে আৰু এক্সট্ৰাকৈ কেঁচা জলকীয়া দিব লাগিব। ইয়াতে মই এতিয়া 2 চামুচ নেমু ৰস দি দিলোঁ। এইটো আমাৰ সাউথ ইণ্ডিয়ান ষ্টাইলৰ। গতিকে দুইটা ৰেচিপি ৰেডি হৈ গ'ল। এয়া আছিলে আমাৰ 2 in 1 পনীৰৰ ৰেচিপি। দুইটাৰে টেষ্ট সম্পূৰ্ণ বেলেগ, কিন্তু খাবলৈ সমানেই টেষ্টি। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে, নিশ্চয় ট্ৰাই কৰিব, আৰু লগতে আমাৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিলোঁ। থেংক ইউ।